এরপরে এটা উঠাই লওঁ এরপরে তো লমে হেল্ল' এভৰিৱান ৱেলকাম বেক টু মাই ইউটিউব চেনেল। ৰাতিপুৱা জেতুকা গছৰ তলত আহিছোঁ। তেতিয়া আজি জেতুকা ল'ম আৰু এটা ভ্লগ বনাম। আজি জেতুকা নখত লগালেও ভাল আৰু চুলিত লাগিলেও ভাল, গতিকে এইগিলাই লগাব লাগে। এতিয়া আমি ব্ৰেকফাষ্ট কৰি আছোঁ। ব্ৰেকফাষ্টত ৰুটি আৰু মূলা ভাজা আছে। এয়া মূলা ভাজা আৰু ৰুটি। জেতুকা লগা হ'ল, এনেকৈ জেতুকা লগালোঁ। তাৰপিছত অলপ পিছত আৰু দাঢ়িকেইডাল অলপমান খুৰাব লাগিব। দাঢ়িকেইডাল খুৰা হোৱাৰ পিছত আমি যাম বজাৰত। কি আছে? বিলাহী আছে আৰু কি আছে? বিলাহী আছে, দালি আছে, কোমৰা আছে। হেল্ল' গাইজ, আমি পোনে ওলালোঁ ঘৰৰ পৰা। এতিয়া আমি বজাৰত যাই আছোঁ। বজাৰত যাই আপোনালোকক দেখাই আছোঁ কি কি বজাৰ কৰোঁ। আগতে ডাইৰেক্ট শ্বপিং মলত আহিছোঁ। বাবুক কৈ আছিল সেইকাৰণে কাপোৰ কিনিব আহিছোঁ। তাৰপিছত এই দুটা বস্তু পচন্দ যোৱাৰ পিছত এই দুটা বস্তু ল'লোঁ। তাৰপিছত ওলাই আহিয়ে বাবুক অলপমান হেৰি খোৱালোঁ, কুঁহিয়াৰৰ ৰস খালোঁ, লগতে আমিও খালোঁ, বাবুকো খোৱালোঁ। তাৰপিছত ভাবিলোঁ বাবু 2 বছৰ পাৰ হ'ল যিহেতু অলপমান কিতাপৰ লগত সম্পৰ্ক মানে অলপমান অভ্যাসটো কৰোঁ, যাতে ছবি চাই কেনে ক'ব পাৰে এইটো কি বস্তু। সেইকাৰণে 2-3খন এনেকৈ চালোঁ। চোৱাৰ পিছত তাতে ৰং ল'লোঁ, এখন বহী ল'লোঁ আৰু কিতাপ এখন ল'লোঁ। তাৰপিছত গ'লোঁ চেণ্ডেল দোকানত মানে একচুৱেলি মাকৰো কিনিব লগা আছিল আৰু বাবুৰো কিনিব লগা আছিল। মাকৰ কিনিলোঁ, কিন্তু বাবুৰ এইযোৰা চেণ্ডেল মানে কি পচন্দ হয় সিমানত এটা হোৱা নাই। তথাপি আৰু দামে দৰে যদি মিলাল হয় ল'লোঁ হয়। তাৰপিছত দামে দৰে নিমিলিল কাৰণে বাবুৰ যোৰা থৈ আহিলোঁ আৰু মাকৰ একযোৰা লৈ আহিছোঁ। তাৰপিছত গ'লোঁ সোণা। মাকে বোলে কিবা চিম্পুল সোণা বোলে লাগে। তাৰপিছত সোণা বিচিৰি একযোৰা ল'লা আৰু লেডিছৰ কথাটো জানাই, নানান ধৰণৰ ওলাই দিলেও মানে তাতে বাচি একযোৰাই ল'ব আৰু। তাৰপিছত গ'লোঁ মাছ বজাৰত মানে যাই শিঙি মাছ ল'লোঁ। শিঙি মাছ খাব লাগিব আজি। শিঙি মাছ বেছি লোৱা নাই, এক পোৱাৰ দামে হ'ল 150 টকা, 120 টকাত দিছি। পিছত লৈ আহিলোঁ। তাৰপিছত আহি বাইকখন যদিও ছায়াত আছিল, চিটখন ইমানেই গৰম হৈছিল মানে বহিব নোৱাৰা। সেইকাৰণে পানী ঢালি দিলোঁ। মানে বাবুৰ কাৰণে পানী লৈ গৈছিলোঁ, ফ্লাক্সত আছিল, সেই পানীয়ে দিলোঁ। তাৰপিছত পানী লোৱাৰ পিছতে মানে আহি গ'লোঁ আমি আৰু এখন শ্বপিং মল, সৰু শ্বপিং মল কিন্তু গেলামালৰ শ্বপিং মল। এতিয়া অলপমান বাবুৰ কাৰণে অলপ বস্তু ল'লোঁ। লোৱাৰ পিছত অলপমান গেলামাল বজাৰো আছিল, গেলামাল বজাৰো ল'লোঁ। তাৰ কাৰণে চকলেট ল'লোঁ, চিপছ ল'লোঁ, কিবা কিবি সেনেকৈ লৈ কিনে আৰু আহিলোঁ। হেল্ল' গাইছ, আহি পালোঁ বজাৰৰ পৰা। ইমান গৰম, ঠিকছে মানে বজাৰ কৰি আহিলোঁ। আৰু এইটো হ'ল আমাৰ পণ্ডিত। গতিকে প্ৰত্যেক সপ্তাহত এটা যিকোনো ভিডিঅ' লৈ আহিম আৰু তাতে আমি মানে কণ্টিনিউ কৰিব পাৰোঁ চেনেলটো। মানে আজিকালি নাহে, ভিডিঅ' নকৰোঁতে মানে নাহে। গতিকে চেনেলটো মৰি গৈছে, যাতে চেনেলটো আৰু আনিব পাৰোঁ। গতিকে এই আছিল এটা সৰু চিম্পুল ভিডিঅ'। আৰু আহিম নেক্সট ভিডিঅ'ত। বাই বাই।